নমস্কাৰ বন্ধুসকল জেকে টেকনিক্যাল আসাম ইউটিউব চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছো বন্ধুসকল ইউটিউবৰ বিষয়ে আমি সকলোৱে জানো ইউটিউব কোনে ব্যৱহাৰ নকৰে সকলোৱে ইউটিউব ব্যৱহাৰ কৰে ইউটিউবত আমি ভিডিঅ চাওঁ ফিল্ম চাওঁ বিভিন্ন ধৰণৰ গান শুনিবলৈ পাওঁ আদি বিভিন্ন ধৰণে মনোৰঞ্জন কৰোঁ যে ইউটিউব কোনে আৱিষ্কাৰ কৰিছিলে ইউটিউবৰ মালিক কোন যে ইউটিউব ক'ত অৱস্থিত ইউটিউবত কিমান কৰ্মচাৰীয়ে কাম কৰে ইউটিউবৰ প্ৰথম শুৰুৱাত কেতিয়া আৰম্ভ হৈছিলে এই বিষয়ে মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব যিসকলে নাজানে তেওঁলোকে এই ভিডিঅ'ৰ পৰা কিছু হ'লেও জানিব পাৰিব গতিকে মই আপোনালোকক কেৱল সৰু এটা ৰিকুৱেষ্ট আছে যিসকলে মোৰ চেনেলটো জেকে টেকনিক্যাল আসাম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'ব লগতে কাষতে থকা ঘণ্টা বুটামটো দবাই অল অপশ্যনটো ধৰি থাকিব আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ইউটিউব হৈছে এনেকুৱা এটা সাইট য'ত আমি ভিডিঅ' বিভিন্ন ধৰণৰ ভিডিঅ' আমি চাবলৈ পাওঁ উপভোগ কৰোঁ গান শুনো এই ইউটিউবৰ জৰিয়তে আমাৰ নিজৰ টেলেণ্টসমূহ আনক শ্বেয়াৰ কৰিব পাৰোঁ বা বিভিন্ন ধৰণৰ ভিডিঅ' আমি চাই পিনে তাৰ পৰা নলেজ ল'ব পাৰোঁ শিকিব পাৰোঁ গতিকে এই এনেকুৱা এটা সাইট যিবিলাক ইণ্টাৰনেট জগতখনৰ এটা সাৰ্চ ইঞ্জিন হিচাপে ইয়াক ইউটিউবটো হৈছে সেকেন্ড সাৰ্চ ইঞ্জিন গুগলৰ পাছতে গতিকে এই কোম্পানীটো আমেৰিকাৰ হয় পেপল কোম্পানী নামৰ এটা কোম্পানী আছিলে সেই কোম্পানীৰ তিনিজন সদস্য আছিলে সেই সদস্য তিনিজন হৈছে জাবেদ কৰিম তাৰপাছত চাৰ্ড হাৰ্লি তাৰপাছত ষ্টিভ চেইন নামৰ তিনিজনে মিলি পিনে এই ইউটিউব যেটো ৱেবছাইট হেতু তেওঁলোকে 14 ফেব্ৰুৱাৰী 2005 চনত তেওঁলোকে আৰম্ভ কৰিছিলে ইউটিউবটো আৰম্ভ কৰাৰ আগতে তেওঁলোকৰ সেই জাবেদ কৰিম আৰু তেওঁলোকৰ বন্ধুবৰ্গই এটা বহুত সমস্যাত ভুগিছিলে যে তেওঁলোকৰ নিজৰ এইবিলাক ভিডিঅ' আন এজনক শ্বেয়াৰ কৰিব পৰা নাছিলে আজিৰ দিনততো তেনেই সুবিধা আৰু হোৱাটছআপ ফেচবুকৰ জৰিয়তে বিভিন্ন ধৰণে শ্বেয়াৰ কৰিব পাৰোঁ আনক দেখুৱাব পাৰোঁ কিন্তু সেইটো সময়ত তেওঁলোকৰ মাজত এটা ডাঙৰ সমস্যা দেখা দিছিলে যে তেওঁলোকৰ ভিডিঅ'সমূহ অন্য এজনক কেনেকৈ শ্বেয়াৰ কৰিব পাৰোঁ সেই শ্বেয়াৰ কৰিব পৰা তেতিয়া সেইটো সিস্টেম তেতিয়া সেইটো সময়ত নাছিলে তেওঁলোকে এনেকুৱা এটা চিন্তা কৰিলে যে কি ৱেবছাইট বনালে তেওঁলোকে এই ভিডিঅ'সমূহ বা তেওঁলোকৰ নিজৰ ভিডিঅ'সমূহ আনক শ্বেয়াৰ কৰিব পাৰিব সেইটো কথা চিন্তা কৰি তেওঁলোকে এই ইউটিউব ৱেবছাইটটো তেওঁলোকে প্ৰথম 14 ফেব্ৰুৱাৰী 2005 চনত তেওঁলোকে আৰম্ভ কৰিলে সেন ডিয়েগো নামৰ এখন চিৰিয়াখানাত এই জাবেদ কৰিমে এটা ভিডিঅ' তাত ৰেকৰ্ড কৰিছিলে সেই ভিডিঅ'টো প্ৰথম 2005 চনৰ 23 এপ্ৰিলৰ দিনাখন প্ৰথম ইউটিউবত জাবেদ কৰিমে আপলোড কৰিছিলে সেই আপলোড কৰা ভিডিঅ'টোৰ নাম আছিলে মি এট দা জু আপোনালোকে এতিয়াও ইউটিউবত সাৰ্চ কৰিলে পাব মি এট দা জু নামেৰে সেই প্ৰথম ভিডিঅ' তেওঁ ইউটিউবত আপলোড দিছিলে এই 14 ফেব্ৰুৱাৰী 2005 চনত প্ৰথম যেতিয়া ইউটিউব তেওঁলোকে আৰম্ভ কৰিলে তাৰ কিছুদিন চলোৱাৰ পাছত 2006 চনৰ নৱেম্বৰ মাহত গুগলে এই ইউটিউব যেটো ৱেবছাইট ইউটিউবটো গুগলে 1.65 বিলিয়ন আমেৰিকান ডলাৰত ইউটিউব যেটো ইউটিউবটো গুগলে কিনি লয় ইউটিউব প্ৰথমতে আমেৰিকাৰ ছেন মেটিঅ' নামৰ এখন ঠাইত ৰেষ্টুৰেণ্টৰ ওপৰত তেওঁলোকে প্ৰথম হেডকোৱাৰ্টাৰ হিচাপে আৰম্ভ কৰিছিলে ইয়াৰ পাছলৈ কেলিফৰ্নিয়ালৈ তেওঁলোকে স্থানান্তৰ কৰে ইউটিউব হেডকোৱাৰ্টাৰ আৰু ইউটিউব কোম্পানীৰ বৰ্তমান মালিক বুলি ক'লে আমি গুগলকে ক'ব লাগিব গুগলে যিহেতু কিনি ল'লে গুগলে বৰ্তমান ইউটিউবৰ মালিক আৰু ইউটিউবৰ ৱেবছাইট হৈছে youtube.com ইয়াৰ পাছতে চিকোয়া কেপিটেল নামৰ এটা কোম্পানীয়ে 3.5 মিলিয়ন ডলাৰত প্ৰথম ইনভেষ্ট কৰিলে ইউটিউবত ইনভেষ্ট কৰাৰ পাছতে তেওঁলোকে ডিচেম্বৰ 2005 চনৰ মানৰ পৰা তেওঁলোকে অধিক মাত্ৰাত তেওঁলোকে আগবঢ়াই নিলে আৰু ইয়াৰ লগে লগে প্ৰতিদিনে 8 লাখ ভিউ আহিবলৈ লাগিল এনেকৈ চলি থাকিলে অলপ দিন আগুৱাই যোৱাৰ পিছত অক্টোবৰ 2006 চনত গুগলে প্ৰকাশ কৰিলে যে ইউটিউবটো তেওঁলোকে অধিগ্ৰহণ কৰিব তেতিয়া 13 নৱেম্বৰ 2006 চনত গুগলে
অফিচিয়েলি তেওঁলোকে ইউটিউবটো অধিগ্ৰহণ কৰি তেওঁলোকৰ আণ্ডাৰলৈ লৈ ল'লে। মে 2007 চনত ইউটিউব আৰু গুগল এক্সচেঞ্জ দুইটা পাৰ্টনাৰ প্ৰগ্ৰেম আৰম্ভ হ'ল। পাৰ্টনাৰ প্ৰগ্ৰেমৰ আধাৰত তেওঁলোকে যিসকলে ক্ৰিয়েটাৰসকলৰ যিসমূহ ইউটিউব ক্ৰিয়েটাৰ থাকে সেই ক্ৰিয়েটাৰসকলৰ ভিডিঅ' যিবিলাক বনায় সেই ভিডিঅ'ৰ ওপৰত তেওঁলোকে এডভাৰটাইজ আৰম্ভ কৰিলে। সেই এডভাৰটাইজৰ পৰা যিখিনি 45% ইউটিউবে ৰাখে আৰু 55% সেই ক্ৰিয়েটাৰ বা ভিডিঅ' আপলোড কৰা সকলক দিয়া যায়। সেই ভিডিঅ'সমূহ যিসকলে বনায় তেওঁলোকক 55% দিয়া হয়। ইয়াৰ পাছত 2010 চনৰ পৰা অনলাইন ষ্ট্ৰিমিং আৰম্ভ হ'ল। তাৰ পাছত লগে লগে সেই সময়ত IPL ক্ৰিকেট লাইভ প্ৰচাৰ তেওঁলোকে কৰিবলৈ ল'লে। আৰু 2010 চনৰ মাৰ্চৰ পৰা ইউটিউবৰ যিবিলাক ইণ্টাৰফেচ থাকে সেইখিনি সলনি কৰিলে। লগে লগে প্ৰতিদিনে 2 বিলিয়ন মানুহে ভিডিঅ'সমূহ চাবলৈ ল'লে। আৰু 2011 চনত প্ৰায় প্ৰতি মিনিটত 48 ঘণ্টাৰ ভিডিঅ' আপলোড হয়। তাৰপাছত 2012 চনত 60 ঘণ্টালৈ বাঢ়ি 2017 চনত প্ৰতি মিনিটত 400 ঘণ্টালৈ ভিডিঅ'সমূহ আপলোড হ'বলৈ ধৰিলে। 400 ঘণ্টাৰ ভিডিঅ' আপলোড হ'ব। এনেদৰে ইউটিউবটো বাঢ়ি বৰ্তমান গোটেই বিশ্বত বহলভাৱে প্ৰচাৰ হ'বলৈ ল'লে। আৰু ইয়াৰ পৰা কিছু যিসকলে ক্ৰিয়েটাৰসকলে ইয়াৰ পৰা এটা ভাল ইনকাম কৰিবলৈ সক্ষম হ'ল। আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকে ইয়াৰ পৰা নিশ্চয় বহুত কথা জানিলে আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যিসকলে ভাল পালে তেওঁলোকে লাইক এটা কৰিব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গক, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।